এইটো হৈছে হাফলঙলৈ গৈ থকা ৰাস্তাত পোৱা হাফলঙৰ প্ৰথমটো ভিউ পইণ্ট। আৰু এই ভিডিঅ'টোত হাফলঙলৈ যোৱা মোৰ এই ৰাইডটো ডিটেইলছত চিনেমেটিক্সত মই আপোনালোকৰ আগত দেখাম। চ' লেটছ ষ্টাৰ্ট। তোমালোকে যদি মোৰ দৰে বাইক ৰাইড কৰি বা এডভেঞ্চাৰ কৰি বা ফুৰি ভাল পোৱা তেন এই ৰাস্তাটো তোমালোকে খুব ভাল পাব। এয়া হৈছে যোৰহাট, য'ৰ পৰা আমি আমাৰ ৰাইডটো ৰাতিপুৱা 6:30 ষ্টাৰ্ট দিওঁ। যোৰহাটৰ পৰা হাফলং যাবলৈ মেইনলি দুটাই ৰাস্তা আছে। এটা কাজিৰঙা হৈ হাইৱে হৈ নগাঁও হৈ লংকা হৈ হাফলং, আৰু আনটো গোলাঘাট হৈ ডিফু হৈ লামডিং হৈ হাফলং। চ' আমি ডিফু হৈ যোৱাই ঠিক কৰিলোঁ, মাজতে নামবৰ হাবিৰ মাজেদি ৰাইড কৰিলোঁ। এই আমাৰ ৰাইডাৰ আহি গ'ল। 12 বজা পনপুৰা আৰু বটকা হাফলং ৰাইড ষ্টাৰ্ট হ'ব দে। বাইকখন দেখাইছে এই 1000 ভৰালো, কি আছে? এয়া হৈছে নামবৰ হাবিৰ মাজৰ ৰাস্তা। দুইফালে ডাঙৰ ডাঙৰ গছ আৰু জংঘল, আৰু ৰাস্তাৰ মাজেৰে ৰাস্তাটো। এইফালেদি বাইক চলাই যাওঁতে বহুত মজা লাগিছিল। যদি তুমি বাইক চলাই ভাল পোৱা তেন এইটো ৰাস্তাত ৰাইড কৰাটো বহুত মজা লাগিছিল। সঁচা কথা ক'বলৈ গ'লে গেম খেলি থকা টাইপ লাগিছিল, যেন মট'জিপি খেলি। এণ্ড এইটো হৈছে বোকাজান চিমেণ্ট ফেক্টৰীৰ ৰোপৱে'। আৰু এই ৰোপৱে'টোৰ দ্বাৰাই তেওঁলোকে ৰ' মেটেৰিয়েলছ ইটো জেগাৰ পৰা সিটো জেগালৈ নিয়ে। মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো বস্তু। এইদৰে 2 আৱাৰ্ছমান ৰাইড কৰাৰ পিছত আমি গৈ পাওঁগৈ ডিফু। আৰু ডিফু গৈ পাই আমি ডিফুত থকা KFCত অলপ ৰৈ আমাৰ লাঞ্চটো কৰোঁ। খাই দিওঁ ডিফু KFC খালি এনে 2269 KFCত পেট পূজা কৰাৰ পিছত ৰাস্তা ষ্টাৰ্ট হয় ডিফু টু লামডিং। আৰু এইটো ৰাস্তাও প্ৰায় ধুনীয়া মানে দুইফালে গছ গছনি আছে আৰু অলপ পাত চাত কৰি থাকে। আৰু ৰাস্তাটো অলপ ভাল অলপ বেয়া, মাজে মাজে অলপ বেয়া। ইয়াতো ৰাইড কৰি বহুত ভাল লাগিলে। এণ্ড ফাইনেলি আমি গৈ পাওঁ লামডিং টু হাফলং হাইৱেটো, এই 4 লেন ধুনীয়া হাইৱেটো, যিটো অলপ ডেঞ্জাৰো হয়।
Hi. Hasaw! Woo! Landslide. ৰাস্তাটো যে অলপ ডেঞ্জাৰ বুলি কৈছিলোঁ, ডেঞ্জাৰৰ মেইন কথাটো হ'ল লেণ্ডশ্লাইড। আৰু এনেকুৱা লেণ্ডশ্লাইড আছে মাজে মাজে যে এটা ফালৰ ৰাস্তা নাথাকে। এনেকুৱা বহুত জেগাত নাই, বাট যোনখিনিত আছে বহুত বেয়া কৰিছে। ৰেকৰ্ডিং হৈ আছে আৰু এনেকৈ গৈ গৈ আমি পাওঁগৈ অসমৰ সেই বিখ্যাত টানেলটো। আপোনালোকে দেখিছে চাগে ভিডিঅ'টো। এণ্ড টানেলটো পোৱা ফূৰ্তিতে আমি গোটেইকেইটাই এনেই নাচি দিওঁ। এতিয়া টাইম হৈছে টানেলটোৰ ভিতৰে বাইক চলাই যোৱা, আৰু এই হ'ল টানেলটোৰ ভিতৰে যোৱা ৰাইডটো মই ফুটেজত ৰাখি থৈছোঁ। চ' লেটছ বিগিন। এয়া হৈছে জাতিংগা ভিউ পইণ্ট। এই টানেলটোৰ পৰা এই জাতিংগা ভিউ পইণ্টলৈ প্ৰায় 40 কিলোমিটাৰমান হ'ব। এই 40 কিলোমিটাৰ প্ৰায় বেয়া ৰাস্তাই, মাজে মাজে অলপ ভালো আছে। এই গোটেই ৰাইডটোত এইখিনিতে অলপমান বেয়া ৰাস্তা, আৰু বাকী চব ঠিকেই। এইখিনিৰ পৰা প্ৰায় হাফলং টাউনলৈ চাগে আৰু 10 মিনিটমান দূৰ। আৰু এইখিনিৰ পৰা ৰাস্তা প্ৰায় ভালো, পাহাৰৰ ওপৰত সৰু ৰাস্তা, কিন্তু বহুত ধুনীয়া। আৰু এইটো ভিডিঅ'টোৰ সেই প্ৰথমতে দেখুওৱা সেই হাফলঙৰ ফাৰ্ষ্ট ভিউ পইণ্ট। এণ্ড ইয়াৰ পিছৰ কাহিনী নেক্সট ভিডিঅ'টোত দেখুওৱা যাব। যদি চাই ভাল পাইছে দেন ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ, আৰু ভাল পাইছে যদি লাইকো কৰি দিব। দেন নেক্সটত লগ পাম। চ' টাটা, বাই বাই।